গাইজ পোনপ্ৰথমে মোৰ সকলো ভিউৱাৰ্ছক মই স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ কি খবৰ আপোনালোকৰ ভালে চাগে মোৰ বৰ্তমান ভালেই মানে বৰ্তমান ভালটো হ'বই মোৰ এতিয়া নতুন চাউলৰ আজি নতুন বছৰ আমাৰ নতুন চাউলটো মানে সকাম পাতিছে তাৰে মানে এটা মই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই ধুতি পিন্ধি লৈছোঁ ধুতি পিন্ধি মই এতিয়া মানে মোৰ কল এইখিনি মই লৈ যাওঁ এতিয়া আমাৰ পৰিয়ালৰ মানে বিশেষকৈ মানে সকলোৱে মিলি মানে আমাৰ পৰিয়ালৰ নতুন চাউলৰ সকামখন মানে কেনেকুৱা ধৰণে পাতে তাৰ পিছত আমাৰ ন খাবলগীয়া হয় সেইটো কাৰণে এই নতুন চাউলৰ সকামখন আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈকে চাই যাবচোন আমাৰ মোৰ ভিডিঅ'টি তেনেহ'লে পলম নকৰোঁ ভিডিঅ'টি আৰম্ভ কৰোঁ ঠিক আছে এতিয়া ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই যাওক এতিয়া মই কলটো নি লওঁ নেকি Kayu. Ahoy. Gedang na opo dak. Gedang. Kek mo kabi. O laki kinda ba mo? Ne lage mangkhon hakke bole. Oso. Deh, boleh ada mongko. দেউতা অকল ভাগৱতৰ ভাগ নাম মহিমা বুলি কৈছে ভাল ভাগৱতৰ পাঠ কৰিছে ভাগৱতৰ ভাগ ওলাইছে ভাগৱতৰ
তো গাইজ মানে আছিল আমাৰ নতুন চাউলৰ সকামৰ ভিডিঅ'টি। তো ইমানতে আমি ভিডিঅ'টো অন্ত পেলাইছোঁ। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নেপাহৰিব দেই।